গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং গুড মৰ্ণিং। আজি যে ল'ৰা ছোৱালীবোৰ ইমান কম কেলে? এই ছাৰ কিনো ক'ব লকডাউন দিছিলে যে ল'ৰা ছোৱালীবোৰ সেইকাৰণে স্কুলে আহিবলৈ মন নকৰা হ'ল আৰু স্কুল বন্ধ আছিলে যে আমি ভাল আছিল যে সেইকাৰণে আহিছো আৰু হয় নেকি? পিছে তহঁতি লকডাউনত কি কৰিলি? পঢ়িলি নে এনে খেলি ফুৰিলি নে কিতাপবোৰ ধোৱা চাঙত তুলি থৈছিলি তহঁতি? নাই ছাৰ, আমি পঢ়িলোঁ। আমি ভাল ল'ৰা ছোৱালী নহয়, আমি সেইবোৰ নকৰোঁ। আমি কিতাপ কেলে ধোৱা চাঙত তুলিম? আমি পঢ়িলোঁ। তেতিয়াহ'লে আজি অংককে পঢ়োঁ আৰু তহঁতি পঢ়িলি যদি। তহঁতি কিতাপখন মেলি ল। ৰিংকু, কিতাপ নানিলোঁ নহয়, এতিয়া কি কৰিবি? কিবা এটা কৰ তই সোনকালে। সুধ সেইটোনো সুধিবলগীয়া কথা নে? মই সুধিলে ভালহে পাওঁ, মই বুজাই দিম নহয় তহঁতক ভালকে। ইমান উজুটো নাজাননে? একে 2 আকৌ। ৰ বুজাই দিছো। যেনিবা ধৰি ল তোৰ তাত এটা আম আছিলে, আকৌ মোৰ তাতো এটা আম আছিলে, মই যেনিবা তোক দি দিলো, তেতিয়াহ'লে একে মিলি 2 হ'ল নাই? মূৰ্খ, বুজাবলৈ উদাহৰণহে দিছো তোক মই সঁচাকে আম দি দিয়া নাই নহয়। একৰ পৰা 1 গ'লে 0 থাকে, সেইটোও নাজাননে তই? ধৰি ল তোৰ তাত যেনিবা 2টা আম আছিল, এটা যেনিবা তই খাই পেলালি আৰু এটা যেনিবা মোক দি দিলি, তেতিয়া তোৰ তাত কেইটা থাকিলে? তোৰ তাততো এটাও নাথাকিলে, 0 হ'ল ন? সেইটোকে কৈছো, 1ৰ পৰা 1 গ'লে 0 থাকে। তহঁতি বৰ মূৰ্খ ল'ৰা ছোৱালী দেই। মই আজিৰ পৰা তহঁতক বুজাবলৈ নাহো দেই। গৰু গাধহঁত জধাহঁত, তহঁতক আৰু বুজোৱাতকে নুবুজোৱাই ভাল। তহঁতক আৰু আজিৰ পৰা কেতিয়াও মই পঢ়াবলৈ নাহো আৰু মই যাওঁগেহে আৰু দেই। বহুত ভাল লাগিল দেই, তই বহুত সঁচাকে টেলেণ্টেড আছ দেই। একদম ছাৰক মানে তই খেদিহে এৰিলি আৰু মোক বহুত মুস্কিলৰ পৰা তই বচাই দিলি। আজিৰ পৰা মই আৰু তোৰ লগতে থাকিম আৰু যিয়ে হওক।